হেল্ল' গাইজ, পুনৰ নতুন ভিডিঅ' এটালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক বেবী ফুড এটা নতুন ৰেচিপি দেখুৱাম। মই মখনা অৰ্ডাৰ কৰিছিলোঁ, আজি আহি পাইছে আৰু গুণগুণৰ কাৰণে মই এটি ৰেচিপি তৈয়াৰ কৰিম মখনাৰ। আপোনালোক সকলোৱে ভিডিঅ'টো চাব আৰু ইয়াতে মই আৰু কেইটামান ৰেচিপি দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাব। গুণগুণ, এইটো মখনাৰ পেকেটটো, এইটো আজি আহি পাইছে আৰু লগতে এটা কাজু বাদামৰো পেকেট অৰ্ডাৰ দিছিলোঁ। এইটো বহুখিনি কমতে পালোঁ, দামটো আপোনালোকে দেখিছে 480 টকা, 250 গ্ৰামৰ পেকেট এইটো। আৰু আমি পাইছিলোঁ 244 টকাত। আৰু এইটো হৈছে কাজুৰ পেকেট, খুলি দিলোঁ মই আপোনালোকক দেখুৱাৰ আগতে। এইটো 266 টকাত পালোঁ। এতিয়া মই মখনাটোৰে ৰেচিপি বনাম, তেতিয়াহ'লে ব'লক ভিডিঅ'টো চাওঁ। ৰেচিপিটোৰ বাবে মই এটা বটলত এলমণ্ড আৰু কাজু জোখমতে লৈ লৈছোঁ। আৰু এয়া মখনা ডাঙৰ কাপৰ 1 কাপ লৈছোঁ। লৈ এতিয়া শুকান কেৰাহীত কম জুইত মই এইটো ভাজি থাকিম, যেতিয়ালৈ হাতেৰে ভাঙি দিলে ধুনীয়াকৈ গুড়ি হৈ নাযায়, মচমচীয়া হৈ নাযায়, তেতিয়ালৈকে এইটো ভাজি থাকিব লাগিব কম জুইত। বেছি জুই দিলে কি হ'ব, সোনকালে ওপৰটো জ্বলি যাব, কিন্তু ভিতৰ ফালে এইটো ঢিলা হৈয়ে থাকিব, সেমেকা হৈ থাকিব। সেইকাৰণে কম জুইত ভাজিব লাগিব। এতিয়া সেমেকা হৈ আছে, ভালদৰে মিহি গুড়ি হোৱাই নাই, আৰু ভাজিব লাগিব। মখনাৰ বহুত উপকাৰিতা আছে, আপোনালোকে জানেই। বেবীৰ হেল্থৰ কাৰণে হাড় মজবুত কৰে, হাৰ্ট ভালে ৰাখে, কিডনী ভালে ৰাখে, নখ চুলিৰ বাবেও অতি দৰকাৰী। আৰু এতিয়া মই এই কেৰাহীটোতে কাজু আৰু এলমণ্ড লৈছোঁ ভাজিবলৈ। এইখিনি ভজা হ'লে একেলগে ঠাণ্ডা হোৱাৰ পিছত মিক্সিত গুড়ি কৰি ল'ম। এতিয়া এইখিনি ভজা হৈ গৈছে, ঠাণ্ডা হ'ব দিছোঁ। এয়া মিক্সিত অলপ অলপকৈ লৈ গুড়ি কৰিম। তেতিয়াহ'লে আৰু এইটো যিটো গুড়ি কৰি ল'ম পাউডাৰটো, মখনা, এলমণ্ড, কাজু আৰু ইয়াতে কিবা কিবি ড্ৰাই ফ্ৰুটছ দিব পাৰিলে বেছি ভাল হয়। এয়া চাওক ধুনীয়াকৈ মিহি হৈছে। এইটো ডাঙৰ ল'ৰা ছোৱালীকো গাখীৰ এগিলাচত এচামুচ গুলি দিব পাৰে, এচামুচ বা 2 চামুচ, তাতকৈ বেছি নিদিব, কাৰণ বেছি পৰিমাণ হ'লে কিবা অপকাৰ কৰিবও পাৰে। সেইবাবে এনেদৰে গুলি দিলেও খুব ভাল, আমিও খাব লাগে, ডাঙৰবিলাকেও খাব লাগে এইবিলাক। আৰু 6 মান্থ প্লাছ বেবীবিলাকৰ কাৰণে খুবেই প্ৰয়োজন। এয়া মই বটলত এইখিনি ভৰাই ল'লোঁ, পৰিষ্কাৰ বটল এটাত, আৰু এখন চামুচ ইয়াতে ভৰাই থ'লোঁ। এইখিনি হৈছেগৈ 1 কাপ মখনাৰ, এইখিনি হৈছেগৈ বটলটোৰ। এতিয়া দুপৰীয়াৰ সময়, মই ডাঙৰ ছোৱালীজনীক গাখীৰত এয়া এচামুচ গুলি দিম। আৰু অকণমান দি দিওঁ। এইখিনি গুলি দিম, তাতে আৰু চেনি তেনি দিবৰ কোনো প্ৰয়োজন নাই, কাৰণ চেনি দিলে এইটো আনহেল্ডি হৈ পৰে। এনেদৰে তাইক গুলি পেলাই খাব দিম। গৰম গাখীৰত দিলে বেছি ভাল। এটা বস্তু দেখুৱাম বুলি ভাবিছোঁ সকলোকে। আমি ইয়াতে এফালে নেমু ৰস আৰু এফালে গাখীৰ থৈ এনেদৰে বৰফ কৰি ৰাখি থওঁ। বাহিৰৰ ৰ'দৰ পৰা আহি কেতিয়াবা মুখত লগাব পালে খুব ভাল লাগে, বহুত আৰাম লাগে, আৰু ছালখনৰ বাবেও অতি দৰকাৰী। আৰু এতিয়া সন্ধিয়াৰ সময়, চাহ বনাওঁ সকলোৰে বাবে, আৰু কুকিক গাখীৰ দিওঁ। এখেতে আম খাই আছে। আবেলি সময়ত কুকিক গাখীৰৰ লগত কিবা এটা খাবলৈ লাগে, সেয়ে ভাবিলোঁ অমলেট কৰি দিওঁ। সিফালে অমলেটটো বনোৱা হৈ গ'ল, আৰু এইফালে গাখীৰত আবেলি সময়ত তাইক হৰলিক্স দিওঁ।
2 চামুচ আৰু এনেদৰে দিওঁ অকণমান চেনিও লাগে তাইক চেনিও দি দিওঁ বাৰু গাখীৰখিনি কাৰণ হৰলিক্সৰ লগত আমি এনেই খাব পাৰোঁ চেনি নোহোৱাকৈ কিন্তু তাই নাখায় সেইকাৰণে অকণমান দি দিব লগা হয় এয়া ৰাতিৰ পায়সৰ বাবে চাউল তিয়াই থৈছে আজি ৰাতি আমি ভাত নাখাওঁ পায়স খাম ৰেডি লুচি আৰু পায়স তাইক অলপ অকণমান কেটচআপ দিব লাগে আমাৰ চাহ উতলি আছে অকণমান গাখীৰ দিয়া চাহ বনাওঁ সকলোৰে বাবে গাখীৰ দিয়া চাহ আজিৰ চাহকাপ আমি বিস্কুটেৰে খাওঁ এতিয়া ৰাতিয়ে মই ডালিয়া এচামুচ ভিজাই থ'ম ৰাতিপুৱা বনাবৰ বাবে আপোনালোকক কৈছিলোঁ আগৰ ভিডিঅ'টো দেখুৱাইছিলোঁ এনেদৰে মই ৰাতিয়েই তিয়াই থৈ দিওঁ 1 কাপ পানীত পৰিষ্কাৰ পানীত এইখিনি পানীৰে মই গোটেইখিনি বহাই দিওঁ বনোৱাৰ সময়ত ৰাতিৰ 9:30 বাজিছে আৰু ইফালে পায়স ৰেডি কৰা হৈছে খুৰীয়ে বনালে পায়স মই লুচি আটা মাৰি লুচি বেলি দিলোঁ ইফালে খুৰীয়ে লুচি ভাজি আছে লুচি ভজা হ'লে সকলোৱে লুচি পায়স খাম সদায় সদায় ভাত খাবও মন নাযায় এনেদৰে কেতিয়াবা সলাই খাব পালেও ভাল লাগে এয়া ৰেডি হৈ গৈছে সকলোৰে বাবে ইফালে কুকিয়ে খাইছে আৰু আনফালে দেউতাক দিছোঁ দেউতাই তলতেই খায় আগৰ দিনৰ মানুহবোৰে তলত বহিয়ে খাইছিল আৰু এইখন মই বিয়া হৈ আহিয়েই পাকঘৰৰ বেৰখনত বনাইছিলোঁ এনেদৰে আৰ্ট কৰিছিলোঁ ছাইডৰখিনি বগা বগা যে দেখিছে এইখিনি পুটিনেৰে এনেদৰে সজাইছিলোঁ